প্ৰশ্ন এটা আহিছে তেওঁলোকৰ সন্মুখলৈ এয়া হৈছে অভাৰলেপিং এই শব্দটোৱে সাংঘাতিকভাৱে তেওঁলোকক মানসিক অসন্তুষ্টিত ৰাখিছে সাংঘাতিক মানসিক অশান্তি দিছে দুটা কথা দুই ধৰণে কৈছে বিধানসভাৰ ভিতৰত যেতিয়া এই প্ৰশ্ন অখিল গগৈ উত্থাপন কৰিছিল তেতিয়া বিত্তমন্ত্ৰী অজন্তা নেওগে কৈছিল কোনো ধৰণৰ অভাৰলেপিং নহয় আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অভাৰলেপিং এক স্বাভাৱিক প্ৰক্ৰিয়া 6 মেত ফলাফল ঘোষণা হ'ব 11 মেত নিয়োগ পত্ৰ বিতৰণ কৰা হ'ব লক্ষ্য যিমান আছিল সেই লক্ষ্য হৈছে 1 লাখ 1 লাখ নিযুক্তি দিব এবছৰ নহয় এতিয়া 2 বছৰ হ'ল ইতিমধ্যে আপোনালোকৰ অৱগত 2 বছৰত 1 লাখ নিযুক্তি হ'ব কিন্তু এতিয়াৰ যিটো পৰিস্থিতি চলি আছে এতিয়া যি পদ্ধতিৰে এই ফলাফল দিবলৈ ওলাইছে নিয়োগ পত্ৰ বিতৰণ কৰিছে অধিক সংখ্যক চাকৰি প্ৰাৰ্থীয়ে মুকলিকৈ কৈছে যে যদি এয়া হয় তেতিয়াহ'লে 50,000 51,000 বাদ দিয়ক খুব বেছি 20ৰ পৰা 30,000 ল'ৰা ছোৱালীহে চৰকাৰী চাকৰি পাব অৰ্থাৎ 1 লাখ নিযুক্তিৰ যি প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি পূৰণ নহ'ব কৰবাত মুখ্যমন্ত্ৰী আকৌ ঘোষণা কৰিছে অভাৰলেপিঙৰ বাবে যিসকল যি পদসমূহ থাকি যাব সেই পদসমূহ পাছত আকৌ এবাৰ পৰীক্ষা অনুষ্ঠিত কৰি এই পদ পূৰণৰ ব্যৱস্থা কৰা হ'ব বাৰে বাৰে একোজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহিবলগীয়া পৰিস্থিতি আহে ৰাজকোষত ধন জমা হয় কিন্তু দুখীয়া নিচলা সন্তানৰ ল'ৰা ছোৱালীয়ে বৰপেটাৰ ল'ৰা ছোৱালীয়ে গৈ পেলাই যোৰহাটৰ ল'ৰা ছোৱালীয়ে আহি নলবাৰীত পৰীক্ষা দিয়াটো ইমান সহজ কথা নে অভাৰলেপিঙৰ কাৰণে আকৌ এবাৰ চাকৰিৰ পৰা বঞ্চিত সেইসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো আকৌ এটা পৰীক্ষাৰ বাবে সাজু হোৱাটো কেনেধৰণৰ বিচাৰ্য বিষয় ইতিমধ্যে যথেষ্ট লোকে এই সম্পৰ্কত মতামত দিছে মই মতামত আপোনালোকৰ সন্মুখত পঢ়ি দিব বিচাৰিছোঁ জোনমণি ফুকনে কৈছে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যিবোৰ পদ খালী থাকি যাব পুনৰ পৰীক্ষা পাতি নিযুক্তি দিব কিন্তু এজন নিবনুৱা যুৱকে লিখিত পৰীক্ষাত পাছ কৰিও যেতিয়া বাৰে বাৰে অভাৰলেপিঙৰ বাবে যদি চাকৰি লাভৰ পৰা বঞ্চিত হয় সেইজন প্ৰাৰ্থীৰ বয়স ৰৈ থাকিব জানো সদায় তেওঁ প্ৰশ্ন উত্থাপন কৰিছে আনহাতে আন কিছু লোকেও ইয়াত যথেষ্ট মতামত নিপুণ তামুলীয়ে কৈছে যে অভাৰলেপিং ব্যৱস্থাটো উঠাই দিব লাগে নহ'লে আমি এটা ভয়ংকৰ বিপদত পৰিম নিযুক্তি পাব এটাত বাকীবোৰ পদ কি হ'ব সেই প্ৰশ্ন উত্থাপন হৈছে সৈয়দ আলম আহমেদে কৈছে আমি একথা জনাব বিচাৰোঁ যে ৰাজপথৰ বজাৰ জৰিয়তে যি পৰীক্ষা অনুষ্ঠিত এই পৰীক্ষাত অন্তত চৰকাৰে 1 লাখৰ যি কথা কৈছে সেই 1 লাখ সম্পূৰ্ণ কৰাটো তেওঁলোকৰ দায়িত্ব আব্দুৰ ৰেজাকে কৈছে আচলতে চৰকাৰে 25,000 পৰা 30,000হে নিযুক্তি দিব কিন্তু চৰকাৰে নাম ফুটাই আছে 51,000ৰ অনুপ নেওগে কৈছে আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে BA আৰু MA প্ৰাৰ্থী চতুৰ্থ পদত পাছ কৰিছে কিন্তু বিজ্ঞাপনত HSলৈকে পাৰে ভুৱা নথি জৰিয়তে কোৱালিফাইড হৈছে যোগ্যজন বঞ্চিত নহয় তাৰ ব্যৱস্থা কৰে যেন বুলি তেওঁ আমালৈ আহ্বান জনাইছে অপূৰ্ব দাসে কৈছে যিমানখিনি নিযুক্তি দিয়া বুলি চৰকাৰে ঢাক ঢোল বজাইছে সেইবোৰ সকলো মিছা এতিয়াও প্ৰাথমিক বিদ্যালয়ত নিযুক্তি হোৱা নাই বুলিয়ে কম মই শিক্ষকতা কৰা বিদ্যালয়খন 120 বছৰ হ'ল মোৰ কাৰ্যকাল 31 বছৰ বৰ্তমান 180 গৰাকী শিক্ষাৰ্থী প্ৰায় বছৰতে 100ৰ ওপৰত ছাত্ৰ ছাত্ৰী থাকে শিক্ষক শিক্ষয়িত্ৰী দুজনৰ পৰা 3জন আজিলৈকে নহ'ল এতিয়া আকৌ এগৰাকী উচ্চ শিক্ষালৈ পদোন্নতি হ'ল এজন শিক্ষকে 180 জনক বৰ্তমান সময়ত শিক্ষা প্ৰদান কৰিব লাগিব গতিকে ক'ত নিযুক্তি হ'ল বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে কেইবাটাও মতামত এই ধৰণৰ সন্মুখলৈ আহিছিল বিদ্যুৎ বৰগোহাঁয়ে কৈছে